হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম ফেচবুকৰ ভিডিঅ' কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। আপোনালোকক কোনো ধৰণৰ এপৰ সহায় ল'ব নালাগিব। আপোনালোকে ফেচবুকৰ ভিডিঅ' ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব। মই আপোনালোকক দেখুৱাই আছোঁ। মই ফেচবুকত গৈছোঁ, গৈ এই ভিডিঅ'টো মই ডাউনলোড কৰিম। মই এই ভিডিঅ'টোত 3 ডট আছে, ইয়াত ক্লিক কৰি দিব। মই 3 ডটত ক্লিক কৰি দি ইয়াৰ পৰা লিংকটো কপি কৰি ল'ব। মই ইয়াৰ পৰা লিংকটো কপি কৰি লৈছোঁ। লোৱাৰ পিছত আপোনালোকে চিম্পলি মিনিমাইজ কৰি দিব বা কাটি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনালোকে লিখিব getfb.com লিখি সাৰ্চ দিব। সাৰ্চ দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এই সেকেন্ড এই অপশ্যনটোত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে যে লিংকটো ফেচবুকৰ পৰা কপি কৰিছিলে সেই লিংকটো ইয়াত পেষ্ট কৰি দিব। মই সেই লিংকটো ইয়াত পেষ্ট কৰি দিছোঁ। দিয়াৰ পিছত আপোনালোকে ইয়াত ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। আপোনালোকে ইয়াৰ পৰা ফুল এইচডি ভিডিঅ' ডাউনলোড কৰিব পাৰিব। মই আপোনালোকক ডাউনলোড কৰি দেখুৱাই আছোঁ। মই ফুল এইচডি ভিডিঅ'টো ডাউনলোড কৰি আছোঁ। ইয়াত ফুল এইচডিত ক্লিক কৰি দিছোঁ। দিয়াৰ পিছত আপোনালোকে এই 3 ডট আছে, ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াত আপোনালোকে ডাউনলোড অপশ্যন পাই যাব। আপোনালোকে ইয়াত ডাউনলোড ক্লিক কৰি দিব। মোৰ ডাউনলোড হৈ আছে, মই আপোনালোকক দেখুৱাই আছোঁ। মই ইয়াত ডাউনলোডত গৈছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে মোৰ ডাউনলোড হৈ আছে। আজি ইমানলৈকে ভিডিঅ'টো যদি আপোনালোকক ভাল লাগি থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব।